কামৰূপ মেট্ৰ' মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু এই খেলটোৰ লগত জড়িত হ'বলৈ পাই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ, ভাল লাগিছে। কাৰণ এইটো এটা পৰম্পৰাগত খেল, মানে ৰামায়ণৰ দিনৰ পৰা মহাভাৰতৰ দিনৰ পৰা এই খেলটো চলি আহিছে আৰু আমি সৰুতে বহুত খেলিছিলোঁ, এনজয় কৰিছিলোঁ এই খেলটোক লৈ। কিন্তু আজি নেশ্যনেল লেভেললৈ উন্নীতকৰণ কৰাৰ কাৰণে বহুত সুখী হৈছোঁ। আৰু মই ভাবোঁ আমাৰ গাঁৱৰ ভূঞে যিখিনি ল'ৰা ছোৱালী খেলৰ প্ৰতি ইণ্টাৰেষ্ট আছে তেওঁলোকে এই খেলটো কম খৰচত আৰু মানে অলপ এটা আইডিয়া লৈয়ে ভালকৈ খেলিব পাৰিব আৰু নেশ্যনেল পৰ্যায়ত বা ইণ্টাৰনেশ্যনেল পৰ্যায়ত মানে সফল হ'ব পাৰিব। আৰু খেলটোক লৈ বহুত ফিউচাৰো আছে, তেওঁলোকে ফিউচাৰত এইটো খেল লৈও তেওঁলোকে এষ্টাব্লিছ হ'ব পাৰিব। আৰু বিশেষকৈ আমি অসমত বহুত ক্ষেত্ৰতে পিছ পৰি থাকোঁ, প্ৰতিটো ক্ষেত্ৰতে, অকল খেলত বুলি নহয়, প্ৰতিটো ক্ষেত্ৰতে আমি পিছ পৰি থাকোঁ। কিন্তু এতিয়া হয়তো আমি এইটো পদক্ষেপ ল'ব লাগিব যে নতুন যদিও বা আমি ষ্টাৰ্ট কৰিছোঁ যদিও আমি সুন্দৰভাৱে এটা পদক্ষেপ লৈ আমি যাতে খুব ফাষ্টলি আমি আগুৱাই যাব পাৰোঁ, নেশ্যনেল লেভেলত আমি মেডেল আনিব পাৰোঁ, আমাৰ অসমৰ নাম উজ্বলাব পাৰোঁ, তাৰ কাৰণে অশেষ চেষ্টা কৰিম। আৰু আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আৰু যিমান স্পৰ্টছৰ আমাৰ এছ'চিয়েশ্যন আছে সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিলোঁ আৰু ধন্যবাদ। আমি গোলাঘাট জিলাৰ পৰা আহিছোঁ। মই গোলাঘাট জিলাৰ লাগৰি এছ'চিয়েশ্যনৰ মই সভাপতি দায়িত্বত আছোঁ। আমাৰ ফাৰ্ষ্ট অল আছাম লাগৰি কোচ এণ্ড ছেমিনাৰ ৰেফি ছেমিনাৰ আছে আজি ওদালগুৰিত। সঁচাকৈ ভাল লাগিছে। এই গেমটোৰ লগত জড়িত হ'বলৈ পাই মোৰ খুবেই ভাল লাগিছে। আৰু বিশেষকৈ ভাৰত চৰকাৰৰ মানে যিটো পদক্ষেপ, ভাৰত চৰকাৰে যিটো সহায় কৰিছে আমাক লাগৰি এছ'চিয়েশ্যনক, সেইটো কাৰণে আৰু ভাল লাগিছে যে পোনপ্ৰথমবাৰৰ বাবে আমাক মানে নেশ্যনেল গেমছত মানে ডেম' কৰিবৰ কাৰণে এইবাৰ দিছিলে। আমি ডেমত মানে অসমে ভাল এটা হেৰি দেখুৱাই আহিছে। আৰু যিহেতু আমি প্ৰথম ষ্টেপ লোৱা হৈছে প্ৰত্যেকখন জিলাত লাগৰি যাতে এছ'চিয়েশ্যন হয় আৰু সেইটো আমি অনুৰোধ জনাইছোঁ। আৰু অসম লাগৰি এছ'চিয়েশ্যনে এতিয়া সুন্দৰভাৱে কাম কৰি আছে। তেওঁলোকৰ নেতৃত্বত অসমত খুব কম সময়ত মানে প্ৰতিটো খেলৰ বা ফুটবল প্লেয়াৰ এটাও লাগৰি খেলিব পাৰে, দৌৰা ল'ৰা এটাও লাগৰি খেলিব পাৰে, একো নেখেলা ল'ৰা এটাও লাগৰি খেলিব পাৰে। যিহেতু এই খেলটো মানে আমাৰ মানে পূৰ্বৰ পৰা প্ৰচলিত হৈ আহিছে, মানে ভগৱানৰ দিনৰ পৰা এই খেলটো প্ৰচলিত হৈ আহিছে। আৰু সেইটো কাৰণে ভাল লাগিছে এতিয়া যে আমি খেলিব পাৰিছোঁ। সৰুতে খেলিছিলোঁ, মনত আছিলে আমি লাগৰি নকওঁ, এতিয়া পিঠু বুলি কৈছিলোঁ, এতিয়া আমি লাগৰি বুলি জনাজাত হৈছে, লাগৰি বুলি আমি গম পাইছোঁ। আৰু বিভিন্ন জেগাত এই গেমটোৰ নামটো বেলেগ বেলেগ আছে, কিন্তু আমি বৰ্তমান মানে যিহেতু গেমত এতিয়া বৰ্তমান আমি লাগৰি বুলি ব্যৱহাৰ কৰিবলগীয়া হৈছে। আৰু এই গেমটোৰ যোগেদি বহুত গাঁও অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালী বা ধৰি ভাল ল'ৰা ছোৱালী মানে আপোনাৰ ওলাই আহিব পাৰিব, যিবোৰ ল'ৰা ছোৱালীয়ে মানে কোনো প্লেটফৰ্ম পোৱা নাছিলে খেলৰ, মাৰ্চিয়েল আৰ্টছত বা বেলেগ বেলেগ গেমত মানে বহুত টকা পইচা খৰচ হয়। এই গেমটো কোনো টকা পইচা খৰচ নহয়, গ্ৰুপ ৱাইজ খেলিব পাৰে। ছিনিয়ৰ, জুনিয়ৰ, ছাব জুনিয়ৰ 3টা ইভেণ্টৰ ল'ৰা ছোৱালীয়ে মানে খেলিব পাৰিব। আৰু গাৰ্লছ বইজ সকলোৰ কাৰণে সুবিধা আছে। আৰু জুনিয়ৰ 15টা ছোৱালী আৰু 15টা ল'ৰা, আৰু তেনেকৈ 90টা ল'ৰা ছোৱালীয়ে 3টা ইভেণ্টত মানে অংশগ্ৰহণ কৰিব পাৰে। আৰু গাঁও অঞ্চলৰ পৰা মানে বহুকেইখন গাঁও লগ হৈ এটা টিম বনাই ধুনীয়াকৈ মানে এই গেমটো আগবঢ়াই নিব পাৰিব। অসমত বহুত ধুনীয়াকৈ ডেভেলপ হ'ব, মোৰ বিশ্বাস আছে। আৰু গোলাঘাট জিলাৰ সকলো আমাৰ যিখিনি আছে গাঁও অঞ্চলৰ ল'ৰা ছোৱালীক আমি উলিয়াই আনিম। সেই ল'ৰা ছোৱালীখিনিক আমি এটা প্লেটফৰ্ম দিবৰ কাৰণে চেষ্টা কৰিম, মানে ৰাজ্যিক পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আমি উলিয়াই নিব পাৰোঁ, আমি তাৰ বাবে চেষ্টা কৰিম। এইবাৰ আমি প্ৰথম ডেমৰ কাৰণে গৈছিলে, আৰু নেক্সট টাইম যেতিয়া আমাৰ নেশ্যনেল গেমছত মানে আমাৰ গেমত মানে অংশগ্ৰহণ কৰিব, তেতিয়া যাতে অসমে যাতে ভাল এটা ফলাফল দেখুৱাব পাৰে তাৰ আমি আশা কৰিম। ধন্যবাদ। गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय। क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बायगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन। नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय
फ्री एसर्ट गिफ्ट, फ्री सीट कभार, 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, 12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन। आबुङै मिथिना लाबावनो थाखाय 60000399 187 88 220 18193 जानबुं नम्बराव खौरां लाहरनो हागोन।